Good morning. কি খবৰ আপোনালোকৰ? আৰু এজনী শুইয়ে আছে, শুৱা মানে ভেকচন ধৰিছে দেই। তো মই স্মৃতি চুতীয়া আপোনালোক সকলোকে মোৰ এটা অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 9টা, 9:30 আৰু এতিয়ালৈকে আমি শুইয়ে আছোঁ। আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আজি দিনটো কেনেকৈ পাৰ কৰোঁ। তো এইজনী শুইয়ে আছে তেন্তে আৰু এতিয়া উঠি ফ্ৰেছ হওঁ, তাৰপাছত কি কৰিম দেখাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। এতিয়া আমি ফ্ৰেছ হৈ আহিলোঁ আৰু মুখ ধুই মেলি। তো এতিয়া আমি চাহ খাম, চাহ বনাওঁগৈ। এইপিনে চাহটো পাতি দিছোঁ এতিয়া। মই বাচন ধুই আছোঁ আৰু তাইক ক'লো চাহ বনাবলৈ, তাই এতিয়া চাহ বনাই আছে। তো আমি এতিয়া চাহ খাম আৰু আপোনালোকে চাই থাকক। আৰু এতিয়া আমি খাব লৈছোঁ চাহ, আৰু ৰাতিপুৱা চাহকণ আমি একেলগে তিনিওজনীয়ে বহি খাম। তো আপোনালোকক দেখাম। এয়া চাহ বাকিছে আৰু লাহেকৈ। তেন্তে চাহ তাহ খাই লওঁ, তাৰপিছত আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক। ঠিক আছে। বহিছে আৰু ভকত মই খাম চাহ, পাপৰ, বিস্কুট যি আছে চব খাই যাম এফালৰ পৰা। সিহঁতি পাপৰ খাব নাজানে, মই সেইকাৰণে সিহঁতক পাপৰটো খাই দেখাম দেই। টেষ্টি ন? আৰু এতিয়া আমি বনাব লৈছোঁ ভাত। যিহেতু মই পাতিলোঁ এয়া দেখিছে, আৰু এইফালে চব্জি কাটি আছে। তো তেন্তে বনাই লওঁ। আৰু এতিয়া আমি ভাত খাব লৈছোঁ, নিৰামিষ চব্জি। কি আছে আপোনালোকক দেখাম। এয়া আমি ওলাইছোঁ আৰু এজনী ওলাইছে। আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি। ক'ত গৈছা? এইখন আছে পেণ্টালজ, আপোনালোকে আহিব পাৰে, চব যাব পাৰে। গৈ আছোঁ ক'লে হে দুইটা ক'লে আছে। আৰু এতিয়া আমি গৈছোঁ ভুটীয়া মাৰ্কেটলৈ, আৰু আমি ভুটীয়ালৈ আহিছোঁ। মনে মনে গৈছে ফৰক কিনিব লৈছে ভুটীয়াৰ পৰা। দেখা এইবিলাক দেখা ধুনীয়া লিষ্ট। যাম ষ্টেচন। আহি পিনে এইবোৰ নাচি আছে, এইবোৰ ছোৱালী এইবোৰ ধ্বংস অধ্যাপতন চব গৈছে। এইফালে একেতে বহি আছে, ক'লে যে আপোনালোকে এইকেইটা উকালে দেই, উকাইছে এইবোৰ নাচি ফুৰিছে লেক চামি। এতিয়া আমি খাবলৈ লৈছোঁ গৰমৰ কাৰণে
মাজা, তো লগত আছে চিপছ, আৰু এইফালে হাঁহিয়ে থাকে অকল। তো ভিডিঅ'টো শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাব। অথনি যিহেতু ব্লগটো শেষ নহ'ল, মানে এণ্ড নকৰিলোঁ, তো এতিয়া আমি পাছবেলা, এতিয়া বাজিছে 5টা, চাৰে 5টা বাজি গ'ল, আৰু এতিয়া আমি অলপ ওলাই আহিছোঁ। আমি কৈছোঁ ম'ম' খাবৰ কাৰণে। ৱেবছাইটৰ ফ্ৰণ্টত এখন আছে, সেইখনলৈকে আমি খাব গৈ আছোঁ। আৰু সেইখন আগতো খাইছোঁ, আৰু এতিয়াও আমি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাব। ইমানেই লেকচাৰ। কণ্টেক্ট কৰিব দেই। মোৰ ফেভৰেট দোকান। পাই গ'লোহি, আৰু বহুত ভাগৰ লাগিলে ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ। আৰু এতিয়া এণ্ড কৰাৰ আগতে আপোনালোকৰ আজি ৰাতিৰ সাঁজটোৰ কাৰণে কি কি আছে আপোনালোকক দেখাই লওঁ। তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই যাব শেষলৈকে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।